বন্ধুসকল আপুনি যদি এজন BSNL ইউজাৰ্ছ তো আপোনাৰ বাবে এটা ভাল খবৰ কি ভাল খবৰ যদি জানিবৰ কাৰণে বিচাৰিছে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিব মোৰ নাম বীৰ যদি আপোনালোকে চাই আছে বীৰ টেকনিকেল বলক ভিডিঅ'টো আৰম্ভ কৰোঁ চাওক ভিডিঅ'টো বহুত সৰু হ'ব 1 মিনিট মানৰ ভিডিঅ' হ'ব সকলোখিনি কথা আপোনালোকক বুজাই দিবৰ কাৰণে চেষ্টা কৰিম বলক চাওক এয়াৰটেল ভোডাফোন আইডিয়া যেনেকৈ 35 টকাৰ ৰিচাৰ্জ সকলোৱে কৰিব লাগিব তেতিয়াহে তেওঁলোকৰ সিমটো এক্টিভ হৈ থাকিব নহলে ডিএক্টিভেট হৈ যাব বন্ধুসকল BSNL এটা নতুন প্ল্যান লঞ্চ কৰিছে বৰ্তমান 34 টকা প্ল্যানত আপোনালোকে ছমাহৰ কাৰণে ভ্যালিডিটি পাব আৰু বেলেগ সিম চাবলৈ গলেকে 35 টকাত আপোনালোকে এমাহে পায় BSNL ইউজাৰ্ছ যদি এটা ভাল খবৰ কাৰণ 34 টকা ছমাহৰ কাৰণে দিয়া আছে সেই 34 টকাটো আপোনালোকে টক টাইমও পাব আপোনালোকে কথা পাতিব পাৰিব বন্ধুসকল ভিডিঅ'টো ইমানে আছিল সৰু ভিডিঅ' বন্ধুসকল আপোনালোকৰ ভিডিঅ'টো কেনেকুৱা লাগিলে জনাব কমেন্ট কৰি পেলাই যদি আপোনাক কিবা খুদিবলগীয়া থাকিলে তলত কমেন্ট বক্সত খুদি দিব যদি ভিডিঅ' লাইক কৰা লাইক কৰি দিব আৰু লগতে চেনেলটো সাবস্ক্ৰাইব কৰিব কাৰণে নাপাহৰিব মই কাৰণ এনেকুৱা ইন্টাৰেষ্টিং ভিডিঅ' সদায় আনি থাকো